অসমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে মোৰ ইউটিউব চেনেল আমাৰ পৃথিৱীলৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি আমি ব্যঞ্জন বৰ্ণৰ গীত একত থকা 19 নম্বৰ পৃষ্ঠাৰ যিটো 7 নম্বৰ কবিতা আমি ইতিমধ্যে গাইছোঁ নহয়নে? সেইটো আমি আকৌ এবাৰ গাম, মোৰ লগে লগে তোমালোকেও গাবা দেই। 7 নম্বৰ লগে ভাগে গাঁও আহা। চৰাইটিয়ে গছৰ ডালত গীত গাইছে শুনা। গছৰ তলত পিট পিতাই ফুৰিছে কাছৰ চানা। জপনা মুখত জাপি লৈ জনক আছে ৰৈ ঝক ঝককৈ চিঞৰ মাৰি ৰেলখন আছে গৈ। পঢ়িব পাৰিবানে এনেকৈ? সকলোৱে এবাৰ নিজৰ কিতাপত পঢ়ি চোৱা আৰু যিটো শব্দ নোৱাৰা মোক সোধা, আৰু যদি পঢ়িব পাৰা তেতিয়াহ'লে ইয়ালৈ আহি পঢ়িবা। ধন্যবাদ।